চলাংটো কাকতৰ সম্পাদক বৰসিং ৰংফাৰলৈ টাইমৰ নৰ্থ ইষ্ট এৱাৰ্ড 2021 বঁটা অল ইণ্ডিয়া জাৰ্ণালিষ্ট ইউনিয়ন সৌজন্যত প্ৰদান এই বঁটাটি লাংকাই লাংছ ৰাইজৰ দাবী ভোটীয় অন্যথা ভোট নিদো নিৰ্বাচনৰ আগে পথ লাগিব লাংকাইছৰ ৰাইজক। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া কৈছো অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ টিফুৰ পৰা প্ৰকাশিত জনপ্ৰিয় অসমীয়া কাকত চলাংডৰ সম্পাদক বৰসিং ৰংফাৰলৈ টাইমৰ নৰ্থ ইষ্ট এৱাৰ্ড 2021 বঁটা প্ৰদান। ডিফু প্ৰেছ ক্লাবৰ সভাপতি তথা চলাংডৰ সম্পাদকগৰাকীক এই সন্মানীয় বঁটাটি প্ৰদান কৰে অল ইণ্ডিয়া জাৰ্ণালিষ্ট ইউনিয়নে। বিশ্বনাথ জিলা গহপুৰস্থিত কনকলতা ভৱনত 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত এক গুৰু গম্ভীৰ অনুষ্ঠানত বিশিষ্ট লেখক জ্যেষ্ঠ সাংবাদিক তথা চলাংটো কাকতৰ সম্পাদক বৰসিং ৰংফাৰক ডায়মণ্ড নৰ্থ ইষ্ট বঁটাৰে বিভূষিত কৰা হয়। জীৱনৰ সুদীৰ্ঘ কালছোৱা সংবাদ জগতত সেৱা আগবঢ়াই অহা বিশিষ্ট সাংবাদিকগৰাকীয়ে এই সন্মানীয় বঁটাৰ অধিকাৰী হোৱাত অতি গৌৰৱ অনুভৱ কৰিছে সমগ্ৰ জিলাবাসীয়ে। অল ইণ্ডিয়া জাৰ্ণালিষ্ট ইউনিয়নে আজি মোক গহপুৰত ডায়মণ্ড নৰ্থ ইষ্ট এৱাৰ্ড প্ৰদান কৰাৰ বাবে মই অতিশয় আনন্দিত হৈছোঁ, অতিশয় সুখী হৈছোঁ আৰু মোৰ সাহিত্যৰাজিৰ প্ৰতি বা সাংবাদিকতাৰ প্ৰতি লক্ষ্য ৰাখি মোক স্বীকৃতি প্ৰদান কৰা বুলি মই অনুভৱ কৰিছোঁ। আশা কৰোঁ মই ভৱিষ্যতেও সৃষ্টিশীল কৰ্মৰাজি, সৃষ্টিশীল লেখনি মই লিখিব পাৰিম আৰু জাৰ্ণালিষ্ট ইউনিয়নে মোক এই বঁটা প্ৰদান কৰাৰ বাবে মই তেখেতসকললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। লুম্বাজং পৰিষদীয় সমষ্টিত লাংকাইছ ৰাইজৰ ঘোৰ প্ৰতিবাদ পতিয়ক অন্যথা নিদো ভোট। কাৰ্বি স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ আগে ৰাইজৰ এই বিশাল প্ৰতিবাদী কাৰ্যসূচীয়ে বৃহত্তৰ লাংকাই লাংছ আকাশ বতাহ উত্তাল কৰে। প্ৰতিবাদীৰ হাতে হাতে প্লেকাৰ্ড তথা ফেষ্টুনত লিখা আছে ন পথ ন ভোট। ৰাইজৰ গণতান্ত্ৰিক দাবী পতিয়ক নহ'লে ভোট দিয়া নহ'ব। সেয়েছে টিফু জিলা সভাপতি জনা সিং বেৰ নেতৃত্বত বৃহত্তৰ প্ৰাণপী লাংছ লাংবে ৰাইজে মিলি এই দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখনীয় যে বিগত 2019 চনত কাৰ্বি জিলাৰ বাহিৰৰ পৰা আহি বসতি স্থাপন কৰা বাসগৃহসমূহৰ কাৰ্বি স্বায়ত্ত পৰিষদৰ তৰফৰ পৰা উচ্ছেদ কৰে। যদিও পৰৱৰ্তী সময়ছোৱাত এই সম্পৰ্কত খোদ পৰিষদৰ তৰফৰ পৰা কোনো উন্নয়নমূলক কাম নকৰাত পুনৰ সেইসমূহ অঞ্চলত উচ্ছেদিত লোকসকলে বসতি স্থাপন কৰিছে। nonanta tuar benang bunai ni sida me ladak lapu no hojai de seka tumke power block ladak ho longka loilo la so tuar ke la sini tu ma tuning ribange la hello nonamat karbenglo tunas council tum la so buthak nangelang ji phansi itum ben tuning rila chula tum evection nang kuridat sitame mia tum ta ko ladak sinang chedo thu thodla la sila noningkan phokile lo sitame council ma pena bangke la so puthak ke jar step deng dia ko nanglang li nanggelang dong kang tung telo ne mande ka lang ka jana so rafan nang kerap kang tung telo ne la sini tu mangkela so no nang chi dot thi ba mia tum han sitame no namat la so kathali phanji chuniro la pen karbianglong la pen hojai district no namat la so ahoy bang jom dak ni সিমানেই নহয়, হোজাই জিলা চৰকাৰৰ পৰা উন্নয়নমূলক কাম কাজ ইতিমধ্যে ৰূপায়ণ কৰি থকা হৈছে। এনে পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং আৰু হোজাই জিলা সীমামূৰীয়া অঞ্চলত সদ্যহতে সীমা চিহ্নিত স্তম্ভ পোতাৰ বাবে CM ডক্টৰ তুলিৰাম ৰংহাঙক অনুৰোধ জনাইছে কাৰ্বি ছাত্ৰ নেতাবৰ্গৰ লগতে স্থানীয় ৰাইজে। buka bonai da bangke ni tum langkai jan habara long ke do karbi arat ke nen tune da chedon nun thekte chedon nun de la pen la da ke la 1990 la solom 2022 isi hini longle pota ki pita ho SDC government tum dulo
boyphet sitame non ke domi lapen ako la sorong long ta ki pipet do piglang long le potata la se la solong nitum ki thir thir ke dolong ye phan polote long le pota bang kenang so athele dum pudam lonang ili tumalong karbeng long tumas council a CM ke development lapen bis lasok kaching thur lapen lap munsam lasok ke wana joini si alang like doktor certificate tachelong boyphet tame pini labang lap langkajan hawar long bang ke pini long le potata long ete lapuna towar na ave lasini tum sodak ben karbeng long tumas council ke thege ding tum phan pachini loje lumbajong asota non ke phuri tugerwel non ke lumbajong asota kaching thur segenang po longle pota nang po towar nang po lapen hojai district lapen karbeng long border non election aprang long sinang nangjong dakde lapen lason thoma ke mang long sinang pachun pipe kolote nilitum non ke bangji MEC election bang ke nitum ke jok thek pik lada kachuning ridun abatai lo langkai festival abatai tin dame CM afan memorandum da pilo pota puthai pusta melang li chechak sta menang pachun pipe he tame to khlai bang chok lo puthoi fit da me non nilitum la langkai jan mate border ke duara kenang so da bang towar lena puya prang sonte pulo dak athaya kisung ke dopik non ta langdam et pulote election 2019 aninkan election se aprang karbeng long tunamas council pen towar nang bonai lo pudhoi fit sitame la so towar nang ka bonai bang ke nilitum labang suarat pen pudam kang tung bang ke election ke bang jia phamsi so towar nang bonai cho athenon election pardet pen ke kwane towar khenota News Text Report, Cat News. পাৰ্বত্য জিলা কাৰ্বি আংলং সাহিত্য পৰিষদৰ নিৰ্বাচন যিমানে চমু চাপি আহিছে সিমানে বিভিন্ন ধৰণে পথ পৰিৱৰ্তনৰ আকণ্টক দেখা গৈছে এইদৰে কপিলী সমষ্টিৰ ৰাইজৰ নয়নমণি পৱন কুমাৰ ৰায়ৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ সাধাৰণ ৰাইজ প্ৰতিবাদী হৈ পৰিছে নিজৰে নিৰ্বাচিত জনপ্ৰতিনিধিৰ বিপক্ষে যোৱা ৫টা বছৰত ৰাইজক দিয়া বহু প্ৰতিশ্ৰুতিৰ মাজত এটাও পালন নকৰাৰ অভিযোগ তুলিছে ৰাইজে ক্ষোভিত ৰাইজে সাংবাদিকৰ আগত স্পষ্ট কৰিছে বিজেপিৰ বৰ্তমান MEC পৱন কুমাৰ ৰায় সপক্ষে আগন্তুক পৰিষদীয় নিৰ্বাচনত নিদিয়ে ভোট হয় বিকল্প এগৰাকী নেতাৰ অনুসন্ধানত আছে কপিলী সমষ্টিবাসীৰ ৰাইজৰ अभी तक कुछ नहीं किया क्यों नहीं किया पानी हम लोग को नहीं दिया आज तक 50 वर्ष हो गया एक गांव में पानी नहीं मिला सब भिखमंगा रो रहा है तड़प रहा है लेकिन ये लोग सरकार जो है अच्छा सरकार नहीं है बुरा सरकार है लेकिन सरकार को हम एक ही धन्यवाद देते हैं कि चावल देता है लेकिन चावल देता है लेकिन इधर से मार के खा जाता है क्यों हम लोग का माटी पट्टा नहीं हुआ आज 50 बरस 100 बरस हो गया लेकिन नहीं दिया क्यों नहीं दिया कौन सरकार ने दिया कौन है MSC हमारा वो है पवन राय अभी माटी बेच दिया हमारा 12 माटी खोला में माटी बेच दिया है पैसा लेकर घोटाला कर दिया लेकिन इसका कोई सुनाई नहीं है इलेक्शन आने वाला है कुछ महीना के कुछ समय है आने वाला कुछ दिन मोटा मोटी 2 महीने चाहे 3 महीने होगा किंतु आने का नतीजा क्या है यहाँ के पब्लिक जो है जैसा वो जैसा आदमी का सोच रहेगा जैसा काम होगा उसे ही तरह परिणाम मिलेगा उसको और मैं इतना ही कहना चाहता हूँ পৰা ৰাস্তা বনাব কৈ আছে ইমান দিন পৰা কয়বাৰ আহিছে আহিখিনি চাইখিনি ৰাস্তাটো দিয়া নাই এতিয়ালৈকে বনোৱা নাই লাষ্টত আমাৰ বিলাক সব মিলিখিনি পইচা উঠাইখিনি বনাই আছে এইটো বন ৰায় কিমান দিন আমাৰ বিলাক চাই থাকিম আৰু ঘৰো কৈ আছে ঘৰো দিম পানী খাব কাৰণেহে দিম কুঁৱা এইটো একো দিয়া নাই তাৰটো কেতিয়া হা কপলি সমষ্টি বৰমাটি খোলা এইটো ৰাস্তাটো বেয়াই আছে না যিমানটো বেমাৰ হেমাৰ থাকিলে খাটিয়া ওপৰত লৈ যায় ডাকিখিনি হা ৰাস্তাটো মালিক কাৰণে কৈ থাকে বনাব কাৰণে মালিকটো সহায়টো নিদিয়ে আমালোকে যেনেটো দুখীয়া মানুহ আছে অলপ চলপ যিমান যোগাৰ কৰিখিনি যেই ঘৰ আছে
এইটো লগাইখিনি চান্দা আনে যেনে তেনে অলপ চলপ বনাই আছে না আৰু আমালোকে না বিধৱা পেঞ্চন পায় না বুঢ়া পেঞ্চন পায় না ঘৰ পায় না লেট্ৰিন পায় না বাথৰুম পায় একো বস্তু আজিলৈকে আমি 5 বছৰ হৈ গ'ল ইলেকশ্যন কিন্তু আজিলৈকে আমালোকৰ কিবা গাঁৱলীয়া মানুহৰ কিবা সুবিধা বস্তুটো একো পোৱা নাই যি পাইছোঁ অলপমান চাউল পাইছোঁ আৰু বাদ বাকী মাটিৰ কোনো বিষয় লৈ নাই কোনো ৰাস্তাৰ বিষয় একো নাই আৰু আমাৰ পানী খাবলৈ কোনো অসুবিধা হৈ আছে পানীৰো সুবিধা নাই আমি আজি 50 বছৰ পৰা গৈ আছোঁ ইমান বোকাত আঁঠুলৈকে সোমাই যায় কিন্তু আজিলৈকে আমাৰ ৰাস্তাও কমপ্লিট হোৱা নাই একো হোৱা নাই একদম বৰষুণ পৰিলে আঁঠু সমানলৈকে মই বোকাৰ মাজত যাম কিন্তু আজিলৈকে চিৰিকেনিঙৰ পৰা এডভাৰ্টাইজৰ ৰিপৰ্ট কাটমোচ সমস্যা সমাজিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলঙৰ মাজেৰে ছেকশ্যন 5 চোৱাত ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰ্তৃপক্ষক মাটিৰ মালিকসকলে তুলিছে ক্ষতিপূৰণ দিয়াৰ দাবী ক্ষতিপূৰণ প্ৰদানৰ অবিহনে কৰ্তৃপক্ষই ফৰলেনযুক্ত পথ নিৰ্মাণৰ নামত কোৰৰ খাপ এটাও দিব নোৱাৰিব শনিবাৰে ডি সুভাষ চন্দ্ৰ সিং তেৰাং স্মাৰক মুকলি মঞ্চত অনুষ্ঠিত কৰা হয় মাটিৰ মালিকসকলৰ এক গুৰুত্বপূৰ্ণ সভাত হোৱা আলোচনাৰ মৰ্মে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰিলেহে ফৰলেনযুক্ত পথ নিৰ্মাণ কৰিব পাৰিব বুলি কৰ্তৃপক্ষক হুংকাৰ দিয়ে অন্যথা উক্ত এলেকাৰ মাটিত ফৰলেনযুক্ত পথ নিৰ্মাণৰ মাটিত একো খাপো কোনোৱে দিব নোৱাৰিব মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ ডিচবাই অঞ্চলত তথা ব্লক নম্বৰ 5 যেটো নেশ্যনেল হাইৱে কাম কৰি আছে এইটো মই ক'ব বিচাৰিছোঁ যে যিবিলাক ৰিজাৰ্ভ আমি ক'বলৈ নাযাওঁ তাৰ বাহিৰে যিটো আনৰিজাৰ্ভ মাটি এইটো আজিৰ পৰা ষ্টপ কৰিব লাগে আজি আমি ইয়াত গোটেই লেণ্ড অনাৰ এছ'চিয়েশ্যন মিলি পেলাই এখন মোকলাই দিব লাগে যদি দিব নোৱাৰে তেতিয়াহ'লে আমি তাতোকৈ অধিক আমি প্ৰটেষ্ট কৰিম আৰু আমি তাতোকৈ ডাঙৰ আমি আন্দোলন কৰিম বুলি আজি আমি সিদ্ধান্ত লৈছোঁ গতিকে মই প্ৰেছ মিডিয়াৰ যোগেদি আপোনালোকক পুনৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে নেশ্যনেল হাইৱে অথৰিটি আপোনালোকে এলিনেশ্যনটো সোনকালে দিয়ক আৰু অট'নমাছ কাউন্সিল আপোনালোকেও যে আমাৰ যি এই প্ৰাপ্যটো অতি সোনকালে মোকলাই দিয়ক তাকে মই অনুৰোধ কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ উঠি অহা প্ৰজন্মক অন্ধকাৰ ভৱিষ্যতৰ মুখলৈ ঠেলি দিয়া ভয়ংকৰ নিচাযুক্ত সামগ্ৰীয়ে পুলি পোখা মেলি ছাতি ধৰিব লৈছে পশ্চিম কাৰ্বি আংলঙত ড্ৰাগছ বিৰোধী অভিযানে সমগ্ৰ ৰাজ্যৰ আৰক্ষী তৎপৰ হৈ থকাৰ মাজতে পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ নিচাযুক্ত সামগ্ৰীসহ ডংকামকামৰ আৰক্ষীয়ে আটক কৰে এক বাহন চালকক সন্দেহযুক্ত ড্ৰাগছ খোৱা আৰু সৰবৰাহৰ অভিযোগত শংকৰ দাস নামৰ এজন লোকক 27 ফেব্ৰুৱাৰীত ডংকামকাম আৰক্ষীয়ে আটক কৰে ঘটনাৰ সংক্ৰান্তত জানিব পৰা মতে ব্যক্তিজনৰ ওপৰত আৰক্ষীৰ সন্দেহ আছিল দীৰ্ঘদিনীয়া ধৃত লোকজনৰ পৰা আৰক্ষীয়ে প্ৰায় 3.378 গ্ৰাম ওজনৰ উক্ত নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰে অভিযুক্ত AS02 CC 5450 নম্বৰযুক্ত টাটা নিন্দ্ৰা চালক শংকৰ দাস ডংকামকাম পৌৰসভাৰ অন্তৰ্গত 3 নং ৱাৰ্ড নম্বৰ নিবাসী নিতাই দাসৰ পুত্ৰ বুলি জনা গৈছে ডংকা হামৰেন ৰোডত এজন মানুহ টাটা এণ্ট্ৰা গাড়ীত বহি আছিলে তেওঁক আমি আমাৰ পাৰ্টি ছাছপেক্টেড হৈছিলে আৰু তেওঁক আমি বডি চাৰ্চ কৰাৰ পিছত তেওঁৰ পৰা আমি 5টা আমি কণ্টেইনাৰ পাওঁ তাৰে ভিতৰত 3টা আমি ফুল কণ্টেইনাৰ পাওঁ তাৰে 2টা এমটি আছিলে আৰু 2টা ব্লেংক চিৰিঞ্জ পাওঁ আৰু আমি ৱেট কৰি গম পোৱা গ'ল যে
উইথ কণ্টেইনাৰৰ সৈতে ৱেইট কৰা গম পাওঁ যে আমি 3.78 গ্ৰামছ আমি পাওঁ আৰু তেওঁৰ নাম পিছত সোধপোছ কৰা তেওঁৰ নাম শংকৰ দাস বুলি আমি জানিব পাৰোঁ আচ্ছা কিমান মূল্যৰ বস্তু হ'ব এইটো বজাৰত আগে পিছে এনেকৈ ৰেকৰ্ড আছেনে নাই আপোনাৰ নাই ঘৰ কৈছে আপোনাৰ মোৰ লাংচুদৰ ৰম্পিলা দেউতাৰ নাম কি আছিলে নিতাই দাস হা নিতাই দাস আচ্ছা এইটো পুলিচে এইটো এতিয়া পাইছে যেতিয়া এই তদন্তটো কৰিবই তো কি কয় মইতো এইটোৱে পাইছোঁ ছাৰ মই নিজে নাখাওঁ নিজে একো নকৰোঁ মই কেতিয়াবা এনেকুৱা মোৰ ৰেকৰ্ডো হোৱা নাই তোমাৰ কি নাম মোৰ নাম শংকৰ দাস লগতে কোনোবা আছে নেকি নাই মই অলপ আগতে পাইছোঁ ছাৰে দেখিছে মই জাষ্ট আহিছোঁ বটলৰ পৰা বয়স কিমান হ'ব মোৰ 26 টংকামকমৰ পৰা কেলভিন টেঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ